কৃষ্ণ জয় জয়তে সকলো অসমবাসী ৰাইজলে মাঘৰ বিহু ও ভোগালী বিহু শুভেচ্ছা যাচিছোঁ। এই মাঘৰ বিহুটোক ভোগালী বিহু বুলি কোৱা কাৰণ হ'ল এই বিহুটো বৰ উলহ মালহে ৰাইজে পাতে আৰু সকলো বস্তু আমদানি কৃষকসকলে খেতি কৰে আৰু বা অসমবাসীয়ে খেতি কৰি আঘোণ পুহ মাহত অনেক ধৰণৰ ধান পায়। সকলোখিনি ধান আনি ভঁৰালত জাপি থয় এই মাঘৰ বিহু পাতিবৰ কাৰণে। আৰু সেই কৃষকসকলেই অনেক ধৰণৰ আলু কচু বা মাহ সৰিয়হ মগুমাহ তিল বহুত খেতি কৰিব পাৰে আৰু সকলোখিনি আনি এই মাঘৰ বিহুটো উদযাপন কৰিবলৈ থৈ দিয়ে। তেওঁলোকে নিজেই নিজলৈ ৰখাখিনি ৰাখেই, কিছু সংখ্যক বজাৰত বেচিবলৈ নিয়ে। যিসকল অসমবাসীয়ে নিজেই খেতি নকৰে সেইসকলেও এই বস্তু কোনো অভাৱ নাই। যিহেতু বজাৰত গোটেই বজাৰখন বস্তুৱেই উভৈনদী, যি বস্তু বিচাৰে সকলো বস্তু বজাৰত পায়। সেই সকলো থকাটো ঘৰত আছেই, নথকায়ো সেই বস্তু কিনি আনি এই মাঘৰ বিহুটোত ভোগ কৰিব পাৰে। আৰু গাখীৰ পানীও অভাৱ নাই, বা কিছুমানৰ ঘৰতে গাখীৰ আছে নথকায়ো বজাৰৰ পৰা কিনি আনিব পাৰে। আৰু এই বিহুটোতে সকলো সুবিধাখিনি পায়। সেয়েহে সকলো কিনি আনি ভোগ কৰাৰ কাৰণেই এই বিহুটো ভোগালী বিহু বুলি কোৱা হয়। এই মেজি, এই বিহুটোত এটি মেজি জ্বলায়। এই মেজিটো এটা মহান উদ্দেশ্য আছে। এই মেজিটো হৈছে আমাৰ শান্তনু ৰজাৰ পুত্ৰ ভীষ্ম, কৌৰৱৰ প্ৰধান সেনাপতি। তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিলে এই পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা। তেওঁ যেতিয়া পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখনি শেষ নিশ্বাস ত্যাগ কৰিছিলে, তেওঁ সেই নষ্ট দেহটো সৎকাৰ কৰিছিলে। এনেধৰণে মেজিয়ে সেই আদৰ্শ আমাৰ সমাজলৈ থৈ গৈছে। আমাৰো এজন মানুহ যদি মৃত্যু হয় এনেধৰণেই সৎকাৰ কৰা হয়। সেয়েহে এই ভীষ্মৰ মৃত্যুৰ দিনটো আমাৰ সকলো অসমবাসীয়ে বৰ উলহ মালহে পালন কৰে। আৰু ৰাতি ভোজ ভাত খায়, মাছ মাংস বা পনীৰ আৰু মেজি তলতে কিছুমানে ভেলাঘৰো বনায়, নৰা কাটি বৰ ধুনীয়াকৈ ঘৰ বনায় ফূৰ্তি আনন্দতে। আৰু ৰাতিটো ল'ৰাবিলাক প্ৰায় তাতেই থাকে, গোটেই আনন্দ। আৰু এনেধৰণে সকলো মিলিজুলি এসাঁজ খায়। ভীষ্ম এজন ভকত আছিল। তেওঁ ইচ্ছামৃত্যু হৈ বৰ পাইছিলে। তেওঁ ইচ্ছামৃত্যু বৰ পোৱা স্বত্তেও তেওঁ কিয় 6 মাহ সৰসজ্জাত থাকিবলগীয়া হ'ল। তেওঁ 6 মাহ সৰসজ্জাত থাকি অনেক দুখ কষ্ট যান্ত্ৰণা পাইছিলে। তেওঁ যেতিয়া ইচ্ছামৃত্যু বৰ পাইছিলেই, তেওঁ ইচ্ছা কৰিলেই মৃত্যু হ'ব পাৰে, তেওঁ কিয় যান্ত্ৰণা পালে তাৰো এটা মহান কাৰণ আছিলে। ভীষ্ম অহংকাৰী কৌৰৱৰ অন্ন খাইছিলে। সেই অন্ন খাই তেওঁৰ গাত যিখিনি বল শক্তি তেজ হৈছিলে, তেওঁ বৈকুণ্ঠলৈ যোৱাৰ আগত সকলো তিল তিল গৈ শেষ কৰিবলৈ তেওঁ অপেক্ষা কৰিছিলে। আৰু তেওঁ কৃষ্ণক দৰ্শন পাবলৈ আশা কৰি বাঞ্ছা কৰিছিলে। তেওঁ মৃত্যু আগমুহূৰ্তত যাতে তেওঁ কৃষ্ণক দৰ্শন পায়, আৰু কৃষ্ণক দৰ্শন পালে তেওঁ বৈকুণ্ঠলৈ যাব পাৰিব। উত্তৰায়ণটো বিচাৰিছিলে। এই তিনিওটা মনৰ বাঞ্ছা পূৰণ হৈছিলে এই মাঘ আৰু পুহ মাহৰ সংক্ৰান্তিৰ দিনা। সেয়ে হৈছে মাঘৰ বিহু। আৰু সেই মেজিটোৱেই হৈছে ভীষ্মক নষ্ট দেহটো সৎকাৰ কৰা হয়। এইখিনি কওঁতেনে যদি কিবা অপৰাধ হৈছে, সকলো অপৰাধ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। এটি মাধৱ পুৰুষৰ ঘোষাই কোটি কোটি ঘূৰৰ অপৰাধৰ নিতে কৰোঁ আমি দুৰাশয়, হে হৰিমুখৰ দাসৰ হেনমানি ক্ষমেও কৃপা কৃষ্ণ কৃষ্ণ।